বহুত দিনৰ পিছত আপোনালোকৰ এটা মিনি ব্লগ লৈ আহিছোঁ। মা আৰু বৰমাজনীৰ লগত গৈছিলোঁ বিহপুৰীয়ালৈ বুলি, আৰু ৰাস্তাতে লগ পালোঁ গণেশজী। কপালখন ইমান ভাল চাওকচোন। আৰু মায়ে কিবা এটা দি পিনি অলপমান সেৱা কৰি ল'লে। আৰু টাউনখনত যে মানুহৰ সমাগম একেবাৰেই নাই। পূজা বুলিও একেবাৰে নিমাওমোৱা পৰিৱেশ, আৰু পূজা মণ্ডপতো জুবিনদাৰ শ্ৰদ্ধাঞ্জলি, ভাবিব নোৱাৰা অনুভূতি। আৰু তাৰ পাছতে এখন দোকানত সোমাই ল'লোঁ। মায়ে কুকাৰ ভাল কৰিব আছে, সেয়া ভাল কৰি ল'লোঁ। আৰু তাৰপিছতে খাই ল'লোঁ চাহ। যিটো কামত গৈছিলোঁ সেইটো কাম নহ'লেই, সেইকাৰণে ঘৰলৈকে গুচি আহিলোঁ। আৰু সন্ধিয়ালৈ ওলালোঁ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ। আমাৰ গাঁৱৰ সকলোৱে মিলি এভাগ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিল, আৰু তাতে ময়ো ধূপ আৰু চাকি জ্বলাই ল'লোঁ জুবিনদাৰ ফটোৰ সন্মুখত। কেতিয়াও কল্পনা কৰিব নোৱাৰা, ভাবিলে কিবা বুকুখন বিষাই যায়। জুবিনদা য'তেই আছে ত'তে সদায় ভালে থাকক, আপুনি অমৰ হওক।